অসমৰ প্ৰথম মছজিদ আৰু এই মাজাৰটো প্ৰায় আজি 1000 বছৰ হ'ল 1200 খ্ৰীষ্টাব্দত তেতিয়া জংঘলত পৰি আছিল প্ৰায় 250 বছৰ। নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ। আপোনালোকে যদি হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে ধন্যবাদ, আৰু যদি চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যন বক্সত সেই ভিডিঅ'টোৰ লিংক দিয়া আছে আৰু ওপৰৰ আই বটনতো সেই হয়গ্ৰীৱ মাধৱ মন্দিৰৰ ভিডিঅ'ৰ লিংক দিয়া আছে, আপোনালোকে গৈ চাব পাৰে। এতিয়া আমি যাম পোৱামক্কালৈ, গতিকে ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি থাকক। নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ। বৰ্তমান আমি যাম পোৱামক্কা আছে এই ইয়াত পাহাৰৰ একদম ওপৰত আছে, এই টাৱাৰটোৰ তলত আছে পোৱামক্কা। আমি তালৈকে যাম। আৰু যদি আপোনালোকে পোৱামক্কা যাব বিচাৰে তেতিয়াহ'লে আপোনালোকে গাড়ী লৈ ৰাস্তা আছে, সেই ৰাস্তাত যাব পাৰে, আৰু নতুবা আপোনালোকে এনেকুৱা পাহাৰৰ ওপৰেৰে যাব পাৰে। গতিকে আমি পাহাৰৰ মাজে মাজে যাম বুলি ভাবিলোঁ, গতিকে আমি আহিলোঁ আৰু এই সকলোখিনি দৃশ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। বৰ্তমান আমি এখন পাহাৰ বগাই আহিলোঁ, নেক্সট আৰু এখন পাহাৰ, এইখন পাহাৰৰ ওপৰতে আছে পোৱামক্কা। আপোনালোকে যাব পাৰে কেতিয়াবা আহিলে হাজোলৈ। বৰ্তমান আমি পোৱামক্কাত যাম, আৰু এই যিটো ৰাস্তা দেখিছে এই ৰাস্তাটোৰে আপোনালোকে যাব পাৰে পোৱামক্কালৈ। আমি সেইখন পাহাৰ পাৰ কৰি এইবাৰ এইখন পাহাৰত উঠিব লৈছোঁ। এইখন পাহাৰৰ ওপৰত আছে পোৱামক্কা। এই বৰ্তমান পাহাৰ উঠি আছোঁ। ভিডিঅ'টো চাই থাকক, আৰু যদি ভাল লাগে লাইক কমেণ্ট কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে কেতিয়াবা যদি হাজোলৈ আহে তেতিয়াহ'লে প্লিজ পোৱামক্কালৈ আহিব, এনেদৰে ভাল লাগে। মোৰ যে এই ফাৰ্ষ্ট টাইম পোৱামক্কালৈ গৈ আছোঁ, কেনেকুৱা লাগে কি লাগে চাওঁ আৰু যদি ভিডিঅ'টো চাই থাকক। ওপৰৰ পৰা চাওক কি ধুনীয়া দৃশ্য। আপোনালোকে হয়তো ৰ'দৰ পোহৰত আৰু মোবাইলৰ কেমেৰা যিহেতু ইমান এটা স্পষ্ট হোৱা নাই, কিন্তু আপোনালোকে আহি নিজে চাব কি ধুনীয়া লাগে, কি ধুনীয়া বতাহ। এয়া চাওক কি ধুনীয়া। ৰ'বক মই চেল্ফি কৰি দেখুৱাই দিছোঁ। চাওক কি ধুনীয়া। অলপ হয়তো কেমেৰা আৰু মোবাইলৰ কেমেৰা যিহেতু ইমান এটা স্পষ্টকৈ দেখা নাই, নিজে আহিলে আপোনালোকে দেখা পাব। মই ধুনীয়া লাগিছে। আপোনালোকে যদি কেতিয়াবা আহিব চাব, ভাল লাগিব। আৰু বেছি দূৰ নাই পোৱামক্কালৈ, গতিকে ডাইৰেক্ট পোৱামক্কালৈ বলক। পোৱামক্কাৰ ওচৰতে এনেকুৱা কিছুমান দোকান আছে, আপোনালোকে কিবা ল'ব পাৰে যদি লয়। মই টুপি এটা ল'লোঁ, তাৰপিছত ধূপ মম ল'লোঁ, লৈ কিনে এতিয়া বলক ভিতৰলৈ যাওঁ। এইখিনিত এটা কথা কৈ থওঁ আপোনালোকক, যদি ইয়াত কিবা আমাৰ ভুল হৈছে প্লিজ ক্ষমা কৰি দিব, কাৰণ ইয়াৰ হয়তো নীতি নিয়ম আমি ভালদৰে নাজানিব পাৰোঁ। গতিকে নিজৰ মানুহ বুলি আপোনালোকে ইয়াত ক্ষমা কৰি দিব। বাৰু ভিতৰলৈ সোমাই যাওঁ, কি কয় বা ইয়াত সোমাই যাই সুধি লওঁ কি নিয়ম, কি কেনেকুৱা। ইয়াৰে এইজন মানুহক আমি সুধিলোঁ কি কৰিব লাগে, তেওঁ বুজাই দিলে। এতিয়া আমি ধূপখিনি জ্বলাওঁ নেকি? আমাক ধূপখিনি জ্বলাব দিলে, মমখিনি বোলে গধূলি জ্বলাব। গতিকে ধূপখিনি আমি জ্বলাব পাৰোঁ এতিয়া। এয়া আমি বৰ্তমান ধূপ জ্বলাওঁ। চাই থাকক ভিডিঅ'টো। আৰু যদি কিবা এতিয়াও কৈছোঁ, যদি কিবা ভুল হৈছে তেতিয়াহ'লে প্লিজ ক্ষমা কৰি দিব, কাৰণ ইয়াৰ হয়তো ভালদৰে নীতি নিয়ম নাজানো। প্লিজ ক্ষমা কৰি দিব। আৰু ভিতৰৰ ভাগ চাওঁ কি ধুনীয়া দৃশ্য। ধূপ চুপ জ্বলোৱা সকলোখিনি হৈ গ'ল। এতিয়া আমি সুধি চাওঁ ইয়াৰে এই দৰগাহটোৰ বিষয়ে, ইয়াৰে কোনোবা এজন মুখিয়ালক কি কয় তেওঁ এই দৰগাহটোৰ বিষয়ে। গতিকে বলক। কিমান চনত স্থাপন কৰিলে, কোনে কৰিছিল স্থাপন, এইটো কৰিলে? এই মাজাৰটো আপোনালোকে যাৰ ওচৰত আহিছে, সেইটোৰ নাম হ'ল হজৰত শ্বাহ চুলতান গিয়াছুদ্দিন ৰহমতুল্লাহ আলাইহি। তেখেতসকল বাগদাদৰ পৰা আহিছে। 69জন খ্ৰীষ্টক লগত লৈ ইছলাম ধৰ্ম প্ৰচাৰৰ কাৰণে ইয়াত আহিছে। যেতিয়া আহে তেতিয়া গভীৰ জংঘল আৰু জীৱ জন্তু আছিল। একো বস্তুকে ভয় কৰা নাছিল, একমাত্ৰ চিন্তা কৰিছিল আল্লাহ বা ভগৱানক কেনেকৈ পাম। ইয়াত থাকি তেখেতসকলে এটা মছজিদ বনাইছিল, সেইটো হ'ল অসমৰ প্ৰথম মছজিদ, অসমৰ প্ৰথম মছজিদ। আৰু এই মাজাৰটো প্ৰায় আজি 1000 বছৰ হ'ল 1200 খ্ৰীষ্টাব্দত
তেতিয়া জংঘলত পৰি আছিল প্ৰায় 250 বছৰ। তেতিয়া দিল্লীৰ সম্ৰাট শ্বাহজাহান পুতেক সুজাদাৰা আৰু ঔৰংগজেবে এইটো প্ৰথম আৱিষ্কাৰ কৰিছে। আৰু তাত লিখি থৈ গৈছে যে যেতিয়ালৈকে পৃথিৱীখন থাকিব বা কিয়ামত নাহে তেতিয়ালৈকে মানুহ আহি থাকিব, যোনে যি এটা মনৰ আশা মনৰ একিন লৈ আহিব, হজৰত শ্বাহ চুলতান গিয়াছুদ্দিন বাবাৰ উচিলাই আল্লাহৰ ওচৰত বা ভগৱানৰ ওচৰত যিটো বিচাৰে সেইটোৱে পাব। নামাজটো সদায় হয়, কিন্তু শুক্ৰবাৰে জুম্মাৰ নামাজ বুলি কয়। ইয়াত 5 ওয়াক্ত নামাজেই হয়। ইয়াতে হিন্দু মুছলমান ধৰ্ম বুদ্ধ কোনো জাতিভেদ নাই, সকলো আহিব পাৰে। হাজো হ'ল জন্ম মিলনভূমি হাজো। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট কৰি দিব আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিব। গতিকে অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই বাই, জয় অসম। যদি ইয়াত কিবা ভুল হৈছে প্লিজ ক্ষমা কৰি দিব। গতিকে বাই বাই, জয় অসম।